তো হে গাইজ সেইদিনা মই এটা ভিডিঅ' বনাইছিলোঁ ডিম্পু বৰুৱাৰ যিখন বাইক লৈছে ডিম্পু বৰুৱাই হিমালয়ান 450 সেইখনৰ ওপৰত তাতে বহুত ধৰণৰ মানুহৰ কমেণ্ট যে তই নিজে ল'ব পৰা না অমুক তমুক তোৰ সেইখনৰ একো কামেই নাই ভাঙি চিঙি গৈছে এতিয়া সেইখনটো নতুন বাইক ন সেইখনটো বহুত ভালেই হ'ব ভাই মই ডাইৰেক্টলি প্ৰুফ দেখুৱাইছোঁ তোমালোকক চোৱা এইখন চোৱা হিমালয়ান 450 হয়নে এই চা চেচিছ বেন হৈ গৈছে দেখিছানে তো এনেকুৱা চিষ্টেমত যদি চাই লোৱা অসমৰো এখন এনেকুৱা বাইক এখন হৈছে এই চোৱা চেচিছ ইয়াৰ পৰা ছিঙি কিনে ইঞ্জিন তলত ওলাই গৈছে এই চা দেখিছানে হিমালয়ান 450 চেচিছ ব্ৰকেন 95K লাইক আছে ভিডিঅ'টোত তো এতিয়া কি ক'বা তোমালোকে কোৱা যে সেইখন বাইক ভাল নে এইখন মই নকওঁ যে এইখনৰ তেনেকুৱা প্ৰব্লেম আছিলে এটা সময়ত এজনে কমেণ্ট দিছে যে তোৰখনৰ কাম নাই কেলা তই জ্বলি আছা তো গাইজ এতিয়া মই ডাইৰেক্টলি প্ৰুফটো দেখুৱালোঁ যে সেইখন গাড়ীৰ চেচিছ বেন হৈ গৈছিলে আগতে এইখনৰো হৈছিল হা হিমালয়ানৰ এনেকুৱা ৰেকৰ্ড বহুত আছিল এইখন বাইকৰো হৈছিল এইখনৰ ক'ত ছিঙিছিল মই দেখুৱাই আছোঁ আগৰ যিবিলাক হিমালয়ান আছিল ফাৰ্ষ্ট যেতিয়া ওলাইছিল আৰু ইয়াতে চেচিছটো বেন হৈ গৈছিল এতিয়া ডিম্পু যিখন লৈছে এইখনৰ চেচিছটো চোৱা ডাইৰেক্ট এনেকৈ তলৰ ফালে আছে ন এনেকুৱা ষ্টেমত তলৰ যিটো চেচিছ হয় এই মালটো তো সেইখনৰ কি এইখিনিৰ পৰা নাই এইখিনিৰ পৰা ইঞ্জিনটো ডাইৰেক্ট চেচিছ বনাই দিছে মানে ট্ৰেক্টৰ টাইপৰ তোমালোকে চাবাচোন ট্ৰেক্টৰ কিছুমানৰ আগৰ ফালে ইঞ্জিনটো গুচি যায় পিছফালে ৰৈ যায় তো সেনেকুৱা চিষ্টেম হ'বলৈ গৈ আছে হিমালয়ান 450খনৰ ওপৰত মানে মানুহে বৰ্তমান অলপ চলপ ৰাইড কৰা কৈছে যিখন গাড়ী এক্সিডেণ্ট হৈছিল সেইখনৰ মানুহজনে নৰ্মেলি যাই আছিল ৰাস্তাত যদি অফ ৰোডিং কৰি থাকিলে বা বহুত স্পীডত যাই থাকিলে কি হ'লে ভাবিছোৱা তুমি আগৰ ফালে গুচি গ'লে মানুহটো মাজত থাকিলে পিছফালে থাকিলে তো গাড়ী ল'লে ভাবি চিন্তি ল'ব লাগে গাড়ীখন ওলোৱাৰ অলপ টাইম দিব লাগে মানে 1 বছৰ বা 1.5 বছৰ দিব লাগে তাৰপিছত ল'ব লাগে তো কোৱা এতিয়া তোমালোকে যে মোৰ সেই ভিডিঅ' বনোৱাৰ অৰ্থ নোহোৱা টাইপৰ ভিডিঅ' আছিল নেকি কোৱা দেখা গ'লে মই যিহেতু কৈছিলোঁ আৰু সেই হিমালয়ানখন টিউবলেছ নহয় মোৰখনো নহয় মানে নতুনকৈ ওলাব তেতিয়া মানুহে ল'ব পাৰিব হয়তো হা মানে এই যিডাল স্পক আছে স্পক কেইডাল ইয়াতে থাকিব আৰু সেইটো টিউবলেছ হ'ব তাতে টিউবলেছ টায়াৰ দিয়ে আছে ডিম্পুৰ হিমালয়ানখনত কিন্তু একো কামৰ নহয় মানে যদি চকা ফুটে আৰু এইখন বাইকৰ ইমান ৱেইট আছে যদি চকা ফুটে ন তুমি লৰাব নোৱাৰিবা সেই ঠাইৰ পৰা তো ডাইৰেক্ট সেই জেগাত মই সেইদিনা মই যাই থাকোঁতে চকা ফুটি গ'ল নিজে খুলিছোঁ টায়াৰ খুলি কিনে লৈ গৈছোঁ পিছৰ টায়াৰটো খুলি কিনে লৈ গৈছোঁ লৈ যাই কিনে বাটি আনিছোঁ আৰু ৱেইট এনেকুৱা ৱেইট তুমি সেই ঠাইৰ পৰা এইখন বাইক লৰাবই নোৱাৰা আৰু 450খনো ছেমে হয় তো গাড়ীখন যিবিলাক যেতিয়া তোমালোকে গাড়ী ল'বা ন গাড়ীখন ওলোৱাৰ লগে লগে ল'ব নালাগে জাষ্ট ৱেইট কৰিব লাগে 1 বছৰমান বা তুমি আগৰ মডেলটোৱে কিনা 1 বছৰমান ৰ'ব লাগে নহ'লে তুমি মানে সিহঁতে প্ৰব্লেমবিলাক ফিক্স কৰে এতিয়া যেনেকৈ চেচিছটো ছিঙিছে কিহৰ কাৰণে ছিঙিছে সিহঁতে এক্সামাইন কৰিব ধুনীয়াকৈ কৰি কিনে নেক্সট নতুনকৈ সেই চেচিছটো আপগ্ৰেড কৰিব আপগ্ৰেড কৰি কিনে বনাব তেতিয়া কিনিব লাগে তো এইটোৱে কথা আৰু মানুহে এনে চিষ্টেমত ডিম্পুৰ ওপৰত ভিডিঅ' বনোৱা বুলি ভাবিছে মই ডিম্পুৰ ওপৰত বনোৱা নাছিলোঁ একচুৱেলি মই গাড়ীখনৰ ওপৰত বনাইছিলোঁ যে এনেকুৱা তেনেকুৱা কথা হয় তো যদি ভিডিঅ' ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিবা আৰু চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকন দিব অলপ টেপ কৰি দিবা তো আজিলৈ মানে বাই বাই